আমাৰ এইটোতো দুখৰ বিষয়। আমাৰ মানে ইয়াতে বহুত অসুবিধা হয় এই ৰাস্তাটো। আমি প্ৰতি বছৰে নহয়, আমি মাহে প্ৰতি আমি গোটেই ৰাইজে মহিলা পুৰুষ ওলাই আমি এই ৰাস্তাটো আমি মেৰামতি কৰোঁ। যদি নকৰোঁ কোনেও আমাৰ ইয়াতে ৰাস্তা ঘাট ভাল কৰি দিম বুলি কোনেও আগবাঢ়িও নাহে। সেইকাৰণে আমি গোটেই ৰাইজে ওলাই পুৰুষ মহিলাই ওলাই আমি এই ৰাস্তা কাম কৰোঁ। আৰু বাৰিষা সময়তো আমাৰ আৰু বেছি সমস্যা হয়, কাৰণ আমাৰ ল'ৰা ছোৱালী স্কুলত যায়। স্কুলত গ'লে ল'ৰা ছোৱালীবিলাকৰ আমাৰ আধাৰতে স্কুলৰ শিক্ষাটো মানে অলপ আধৰুৱা হৈ থাকে। বাৰিষা বতৰৰ ল'ৰা ছোৱালীকেইটা স্কুলত যাব নিবিচাৰে, কাৰণ ৰঙা মাটি ভৰিলৈকে বোকা হয়। আৰু পাহাৰৰ মাটি আপোনালোকে জানে আঠা এইবোৰ মানে এৰিব যে ল'ৰা ছোৱালী ইউনিফৰ্ম লেতেৰা হয়, এদিন যায় আৰু দুদিন তিনিদিনলৈকে এনেকৈ ৰখি থাকিব পাৰে। সেইকাৰণে আমাৰ বহুত অসুবিধা হয়। তাৰোপৰি আমাৰ মহিলা গৰ্ভৱতী যিবিলাক হয়, আমাৰ হস্পিটেললৈকে লৈ যায়, চিকিৎসালয়কে লৈ যাবলৈ কাৰণে আমাৰ বহুত অসুবিধা হয়। 108 মাতো যদি কয় ক'ৰ হয়, লক্ষীকুক হয় বুলি কোৱাৰ লগে লগে 108 প্ৰথমে ক'ব হ'ব বাইদেউ হ'ব, গৈ আছোঁ বুলি কয়। তাৰপিছতে তেনেকৈ কৈ লাষ্টত আকৌ এবাৰ ক'ব বাইদেউ আপোনালোকে লক্ষীকুক হয়নে, আহক নহ'লে আপোনালোকে সেই তললৈকে নামি আহক, তেনেকৈ কয়। আমাৰ মানে বহুত দিগদাৰ হয়। সেই নোৱাৰা গৰ্ভৱতী মহিলাগৰাকীক আমি জোৰ জবৰদস্তিকে মানে মানুহগৰাকীক আমি লাহে লাহে খোজকাঢ়ি চাঙি দাঙি হৈকেও আৰু মানুহগৰাকীক লাহে লাহে খোজকাঢ়ি হ'লেও তললৈকে লৈ যাওঁ আৰু সেনেকৈ আমাৰ বহুত অসুবিধা হৈছে। আমাৰ বিশেষকৈ এটাই ক'ব বিচাৰিছোঁ যে ল'ৰা ছোৱালী শিক্ষাৰ আমাৰ বহুত আধৰুৱা। আমাৰ ল'ৰা ছোৱালী ইয়াতে বহুত শিক্ষিত নাইয়ে ক'বলৈ গ'লে। সকলোৱে এই ৰাস্তা ঘাটৰ মানে অসুবিধা হোৱাৰ কাৰণে আধাতে এৰি দিছে। আমাৰ সেইকাৰণে শিক্ষাগত ফালৰ পৰা বহুত পিছপৰা আমাৰ গাঁওখন। সেইকাৰণে চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ যে সোনকালে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিয়ক। আমি বহুততে দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে সকলোতে ৰাস্তা মেৰামতি কৰিছে। আমাৰ গাঁওখনতো বেছি দূৰ নহয়, মেইন ৰোডৰ পৰা খুব বেছি 2-3 কিলোমিটাৰ দূৰ। সেইকাৰণে আমাৰ ৰাস্তাটো যাতে সোনকালে ভাল কৰি দিয়ে তাকে আমি অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আমাৰ গাঁওখন হ'ল এটা আমাৰ ক্ষেত্ৰী লক্ষীকুক গাঁও, এখন গাঁওখনৰ নাম। আমাৰ যিহেতু এতিয়া নিৰ্বাচন আহিছে, আমি আগন্তুক নিৰ্বাচনত সেয়েহে আমি ভাবিছোঁ সকলো ৰাইজে সেয়েহে আমাৰ প্ৰত্যেক বছৰে যিহেতু আমি মহিলা পুৰুষে যদি ৰাস্তাখন বনাব লগা হয়, বাৰিষা হ'লে বহুত অসুবিধা হয় আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱা, আৰু লগতে যদি গাঁৱত যদি কোনোবা বেমাৰ আজাৰ হয় মেডিকেলত যোৱা হ'লে আমাৰ বহুত অসুবিধা হয়। সেয়েহে আমি প্ৰত্যেক বছৰে আমি ৰাইজে বনাব লগা হৈ থকাৰ বাবে আমি আজি সকলো মহিলা পুৰুষে ওলাই আহিছোঁ, ৰাজপথলৈ ওলাই আহিছোঁ এবাৰ ভোট বৰ্জন কৰিম বুলিকে। কাৰণ কি কাৰণত আমাৰ ৰাস্তাখন কি কাৰণে পিছ পৰি আছে। বহুতো MLA আহি কয় যে আমাৰ কাৰণে আপোনালোকৰ ৰাস্তাটো ইতিমধ্যে হৈ গৈছে, PW হৈছে বুলি কয়। এতিয়া PW হৈছে না CW হৈছে আমি ক'বলৈ নাযাওঁ। আমাৰ গাঁওখনৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে, যে আমাৰ গাঁওখনটো হ'ল এটা তিৱা জাতি থকা হয় আমাৰ ভিতৰুৱা গাঁও। আমাৰ হাই ৰোডৰ পৰা আমাৰ ক্ষেত্ৰী গাঁও পঞ্চায়তৰ 17 নং গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ খালেবাৰী ৱাৰ্ডৰ আমি এখন ভিতৰুৱা গাঁও হয়। আমাৰ হাই ৰোডৰ পৰা আমাৰ বেছি দূৰত্ব নহয়, ক'বলৈ আমাৰ 3 কিলোমিটাৰ দূৰত্ব আছিলে। 3 কিলো দূৰত্ব থাকিও যে আমাৰ 2 কিলোমিটাৰটো এতিয়া বৰ্তমান হৈ গৈছে, 1 কিলোমিটাৰটো কৰি দিয়া গৈছে। সেয়েহে আমি বিচাৰিছোঁ যে অতি সোনকালে আমাৰ গাঁওখনৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। সেয়ে আমি আজি সকলোৱে ৰাইজে ওলাই আহি, মহিলা পুৰুষে ওলাই আহি আমাৰ গাঁওখন ৰাজপথলৈ ওলাই আহিছোঁ। এবাৰ আহি থকা আগন্তুক নিৰ্বাচনটোত আমি ভোট বৰ্জন কৰিম বুলি ভাবিছোঁ। যদি আমাৰ হেমন্ত বিশ্ব ছাৰ ডাঙৰীয়া তেখেতে কৈছিলে যে মই চৰকাৰ থাকোঁতে সকলো ৰাস্তা ঘাট গাঁৱৰ ভিতৰত যিমানখিনি ৰাস্তা ঘাট আছে সকলো মই ক্লিয়াৰ কৰিম বুলি কৈছে। কাৰণ এতিয়া আমাৰ ক্ষেত্ৰী গাঁও পঞ্চায়তৰ আমাৰ যিহেতু ভিতৰুৱা গাঁও, আমাৰ এইখন ক্ষেত্ৰী লক্ষীকুক গাঁওখন যে কেনেকৈ ৰৈ গ'ল, সেইকাৰণে আমি আজি ওলাব লগা হৈ গৈছে, সকলো ৰাইজে ওলাব লগা হৈ গৈছে। আৰু এইখিনি কৈ মই মোৰ ফালৰ পৰা কৈছোঁ, মোৰ ৰাইজৰ ফালৰ পৰা কৈছোঁ, আমাৰ গাঁওখন ৰাস্তাটো যদি অতি সোনকালে হয় বুলি মই তাকে আশা কৰিছোঁ। আমাৰ হেমন্ত ছাৰ ডাঙৰীয়া যদি আমাৰ চকু মিলি চায়। আৰু এতিয়া পৰা অতুল বৰা ছাৰে আগতে এই ৰাস্তাটোত আহি আছে, দেখা পাই আছে, এনি টাইম ৰাস্তাটো দিম বুলি কৈ আছে। এই ভোটটো দিকে আমি তাক জয়যুক্ত কৰিকে আমি উঠাইছোঁ। এতিয়ালৈকে আমাক ৰাস্তাখন হোৱা নাই, ৰাস্তাটো হ'বলৈ লাগিব। যদি ভোটটো আমাক যদি এইটো ভোটটো আগে যদি ৰাস্তাটো নিদিয়ে, আমি ভোটটো নিদিওঁ বুলি ভাবিছোঁ। ভোটটো নিদিওঁ বুলি ভাবিছোঁ। আমি সকলো নিদিওঁ, আমি মহিলাই নিদিওঁ। যিমানখিনি আছে তাৰমানে এটাই গাঁও, ইমান চুকে কোণে এখন গাঁওখন আছে, অত বছৰ হ'ল ৰাস্তাটো আজিলৈকে হোৱা নাই। ইমান কষ্টতে আমি আছোঁ, এতিয়া যদি আমাক ৰাস্তাটো নিদিয়ে, ভোটটো আগে আমি ভোটটো নিদিওঁ বুলি ভাবিছোঁ।